এতিয়াও আমাৰ সেইবিলাক অধ্যয়ন চলি আছে। আমাৰ যিসকল বিদেশী বা আমাৰ পৰজীৱী আমাৰ বিভিন্ন ধৰণৰ তেখেতসকলে তাৰমানে আমাৰ এই দেখুৱাইছে, কিন্তু এতিয়াও আমাৰ সম্পূৰ্ণ হোৱা নাই। গতিকে আমাৰ তাৰমানে যদি তাপৰ যুগত হয় হয়তো এইটা আমি অনুমান কৰিব পাৰিম যে 500 বছৰ তাৰ হ'ব। আপোনালোকে দেখিবলৈ পাইছে মৰিগাঁও জিলাৰ মিকিৰভেটা অঞ্চলৰ ৱাবৰী মেলা। আমাৰ তাত উদাৰ হৈছে, কামৰ কৰি উদাৰ হৈছে আৰু এইটো সত্য বাস্তৱ যে এসময়ত এনেকুৱা হৈছিল মালিকৰ এটা কাজিয়া সেই কলীয়া বঙাই থানত এই বুঢ়া নগৰীয়া সকলো মানুহ এটা পাৰিছিল আৰু অনুকৰণ্য হৈ আছে ৱাবৰী মেলা আৰু একে সময়তে আপোনালোকে লক্ষ্য কৰক সেইফালে এয়া দিহানাম জুৰি আছে। আমি ইতিমধ্যে মন্দিৰ ধৰণৰ বিভিন্ন ধৰণৰ আপুনি লোৱা হৈছে, গতিকে মহাপ্ৰভুৱে নিশ্চয় আমাক সকলোকে বিচাৰিব। সেইটো তাৰমানে বহু চমুকৈ তাৰমানে আপোনালোকৰ ওচৰত উলিয়াব পাৰে স্থানৰ সম্পৰ্কে আপোনালোকৰ জ্ঞাত কৰা হ'ল। ধন্যবাদ। কলীয়াগোসাঁই থানৰ সৈতে মৰিগাঁও জিলাৰ এই ঐতিহাসিক মেলাৰ এক সম্পৰ্ক আছে। ইতিমধ্যে বক্তাৰ পৰা শুনিবলৈ পাইছে। ইতিমধ্যে আমি আপোনালোকক মণিহাৰী বা বিভিন্ন ধৰণৰ মেলাৰ বিভিন্ন দোকান পোহাৰ পৰা আমি দেখুৱাবলৈ আৰম্ভ কৰিছোঁ। এয়া মেলাৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। এটা বাজি পিছত
newa tabu. Aku mau tahu. Jadi tadi
Đây là đây rồi.